কি হ'ল মন মাৰি আছা যেন ঘৰলৈ মনত পৰিছে বিয়া অকল তুমিহে হ'লা আৰু কিয় আমাৰ ঘৰৰ মানুহবোৰক কি বেয়া পাইছা নি নাই কিয় বেয়া পাম আকৌ নাই পোৱা পালেও উপায় নাই মানে আহিছাহে আৰু গম পাবা লাহে লাহে শুনা মই অলপ ওলাই যাওঁ তুমি শুই থাকা এতিয়া নগ'লে নহয়নে শুনা এটা কথা মই তোমাক আজিয়ে কৈ দিছোঁ মোক কেতিয়াও তুমি উল্টাই প্ৰশ্ন নুসুধিবা মনে মনে শুই থাকা হেল্ল' নাইতো ঘৰতে আছোঁ এই দিল্লী নাযাওঁ আৰু কোৰ্চ কমপ্লিট হ'ল নহয় অঁ হ'ব দে লগ পাম দে অঁ বাবু কি কৰি আছ কাৰ লগত কথা পাতি আছ এই লগৰ এজন মা বহুদিন লগ পোৱা নাই যে তাকে এবাৰ লগ কৰিব কৈছে অলপ পিছত গৈ লগ কৰি আহিম ঠিক আছে যাবি বাৰু হ'ব দে ময়ো গাটো ধুই লওঁ হ'ব যা পিছে মা হা বা বৌৰ লগতচোন বিয়াত বহুত বস্তু দিছে ইমান বস্তুচোন নিদিলেও হয় কিডালনো দিছে একোডালে দিয়া নাই এতিয়ালৈকে গাড়ী নাই টকা নাই বিয়াখন এনে পাতিলো যেনহে লাগিছে আৰু ধে মা তয়ো যে আৰু অ' মা তুমি যে মোক ফুৰিবই লৈ নাযোৱা ক'ত যাবা তুমিয়ে জানা ক'ত লৈ যোৱা বা বৰ্তাক ঘৰলৈ যাবা নি যাম কেতিয়া কালি যাবা যাম কাইলৈকৈ বা ঠিক আছে আমি দুজনী যাম হা ব'লা তোমাক ইয়াৰ পৰা মই বাহিৰে বাহিৰে টিউশ্যন ক্লাছলৈ লৈ যাম হা ঘৰত আছানে অঁ খুৰী অঁ। আহক আহক খুৰী বহকচোন মাইনা বহা মই চাহ অলপ কৰি আনো দেই আপোনালোকে দিয়া। বহক অ' প্ৰেৰণা বহিছা ভালনে ভাল ভাল অঁ খুৰী চাহ লওক তোমালৈ চাহ আনিছোঁ ৰ'বা দেই মই চাহ নাখাওঁ নোখোৱা বা বোৱাৰীয়ে দেখোন চব কাম জানে ভালেইচোন একোডাল নাজানে কি নজনা কথা ক'লে মা মইচোন ঘৰৰ সকলো কামেই কৰি থাকোঁ কিটোনো জান ধান দাব জান তাঁত বব জান কিয় তেনেকৈ কৈছে বৌ এনেকৈ ক'ব লাগে এই চবক শুনা বহুত টকা পইচা থকা মানুহ মই ভিতৰীয়া কথাকেইটা জানো তাহতি দিখাই নিদিয়ে হয় নি বহুত পইচা আছে আহা ব'লা ব'লা খুৰী মই যে কৈছিলোঁ আপোনাক মনজিত এই মনজিত নমস্কাৰ খুৰী নমস্কাৰ নমস্কাৰ পিছে মনজিত তুমি এতিয়া কি কৰি আছা খুৰী মই ৱেনজিচিত কৰি আছোঁ তোমাৰ এতিয়া ঘৰত কোন কোন আছে খুৰীৰ ঘৰত মা দেউতা আৰু মোৰ ভাইটি এটা আছে সি দিল্লীত পঢ়ি আছিলে অহা মাহত তাৰ কমপ্লিট হ'ব অঁ তেতিয়া ভালেই আৰু ভাত হ'লনে নাই কথা এটা যে সুধি আছোঁ তোমাক ভাত হ'লনে নাই ইমান চিঞৰিছে যে কাণেৰে নুশুনা মানুহক চিঞৰিয়ে কথা ক'ব লাগিব আৰু মিছা কথা কোৱা মানুহক কি বুলি ক'ব লাগিব তোৰ দেখোন বৰ কথা
ঐ ইমানগাল টকা পইচা থাকি তোমাৰ ঘৰৰ পৰা কিডাল আনিলি ইয়ালে মিছলীয়া তই নে মই হা আৰু তোৰ মাৰক কবি মোক বাছ এখন কিনি দিবলৈ মই ব্যৱসায় কৰিম তাৰমানে আপুনি মোক চাওক চুপ থাক কান্দি এক্টিং কৰি নেদেখুৱাবি দেৱজিৎ তই কথা এটা মন কৰিছনে কি ইহঁত দুটাই আজিকালি ৰাতি ৰাতি কাজিয়া কৰি থাকে চিঞৰি চিঞৰি কিবা লাগিবও পাৰে গিৰিয়েক ঘৈণীয়েকৰ মাজৰ কথা আই তই কথাটো ইমান সহজকৈ ক'লি যে কেইবাদিনো শুনিছো অৱশ্যে ভালেই কৰিছে গিৰিয়েক হয় কিবা ভুল দেখিলে ভালকৈ দুচৰমান দিব লাগে তুমি তেনেকৈ কৈছা ধেত নাপায় এগৰাকী মাইকী মানুহ হৈ আন এগৰাকী মাইকী মানুহৰ বিষয়ে তুমি এনেকৈ ক'বলৈ তোমাৰ অকণমানো বেয়া লগা নাইনে হ'ব হ'ব তই মোক জ্ঞান দিব নালাগে যোন যেনেকুৱা মানুহ আৰু একো লাভ নাই নহয় এনেকুৱা বোৱাৰী হেৰি শুনিছে এই ঘৰত মানুহ থকাৰ পাছতো পথাৰত কিন্তু পইচা দি মানুহ লগোৱাটো বৰ লাজৰ কথা হৈছে দেই তুমি কৰিবানে বয়াই কৰিব তাইতো এইবোৰ কাম কৰিব নোৱাৰে আই আপোনাৰ ইমান দৰদ যে নিজৰ জীয়েকহে যেনিবা কানি কাপোৰ পিন্ধাত কোনো ঢং নাই তাই আকৌ আহে বোৱাৰী হ'বলৈ হেৰা জীয়েক আৰু বোৱাৰী একেহে তুমি ভেদাভেদ কিয় কৰিছা দেউতাই ঠিকেই কৈছে মা সৰু পুতেক আৰু বাপেক দুয়োটা একে কি হ'ল তুমি আজি নোখোৱা নেকি কি হ'ল আপুনি যে আজি মোক তুমি বুলি মাতিলে মোৰ কথা মই তোমাক কি বুলি মাতো চাওঁ এইফালে আহচোন নালাগে এইবোৰ কৰিলেহে মোৰ খং উঠে আকৌ এবাৰত কথা ক'লে শুনিবা চাওঁ এপিনে আহা উঠা নালাগে বুলি আৰে উঠিবলৈ কৈছো নাই তোমাক আঁতৰ হৈ এইখিনিৰ পৰা তোৰ চালা ইমান সাহস চাওঁ কথা ক'লে কথা শুনিবি দেই মোৰ লগত এক্টিং কৰি নেদেখাবি ঐ মাথা বেয়া কৰি নলবি মোৰ কৈ দিছো তোক একদম নেদু চেপি দিম বেছি এক্টিং নেদেখাবি কান্দি পেলাই তাই এক্টিং কৰি দেখুৱাবলৈ আহিছে হা এক্টিং কৰি দেখুৱাবলৈ আহিছে এবাৰত কথা ক'লে শুনিবি বুজিলি না হা বুজিলি নাই নে তোক আকৌ ভালকৈ বুজাব লাগিব আৰে কি কৰি আছ তই দাদা চাওঁ বেছি হৈছে ঐ দিনে দিনে এক্টিং বেছি হৈছে কথা এটা ক'লে নুশুনে চালা কান্দি দেখুৱাবলৈ আহিছে কথা নুশুনিবি মাৰত মৰি যাবি একদম মোৰ লগত ধেমালি কৰি নাথাকিবি সদায় আজিয়ে কৈ দিছো তোক বাবু এই ক'ত গ'লে দেখা নাই হা হা কিনো জানো কিনো জানো বহুত দেৰিৰ পৰা দেখাই নাই তাইক কি ক ৰচোন মই চাই আহোঁ নহ'লে যাচোন যা এবাৰ চাই আগে বৌ কি কৰিছে আপুনি এইবোৰ আৰে তই সৰু ছোৱালী নেকি তই ইমান দুৰ্বল হ'লে নহ'ব নহয় মই বহুত সহ্য কৰিলোঁ মা আৰু নোৱাৰো মই তাৰমানে তোক বিয়াৰ পাছৰ পৰাই সি মা মাজে মাজে এদিন ভাল আকৌ এদিন বেয়া এনেকৈনো মানুহৰ মন চেঞ্জ হৈ থাকেনে
লৈ উদ্দেশ্য নাছিল আমাৰ এই টকা পইচা আৰু সা সম্পত্তিবোৰক লৈহে আৰু মোক বহুত কথা শুনাইছে মা আৰু সেইদিনাখন মোক খুব পিটিলে মা মই আৰু জীয়াই নাথাকো মা মই আৰু জীয়াই নাথাকো নাকান্দিবি নাকান্দিবিচোন নাকান্দিবি অকণমান মনে মনে থাক মই আছোঁ নহয় মনে মনে থাক সব তোৰ কাৰণে হৈছে নিজৰ মানুহজনীয়ে তোক নুসুধাকৈ কেনেকৈ মাকৰ ঘৰলৈ যাব পাৰিলে পাখি গজিছিল যদি তাইক বান্ধি থব লাগিছিল হোৱাটো হৈ গ'ল এতিয়া কি কৰিব লাগে সেইটো ক এতিয়া তই সৰু হ'ব লাগিব এই মই সৰু হ'ব নোৱাৰো দেই এই বুঢ়বকৰ দৰে কথা কিয় কৈছ মই যিটো কৈছো সেইটো শুন শুন মা তই একদম চুপ থাক আচলতে বোৱাৰীগৰাকী কাৰ যোগেদি চিনাকি মোৰ যোগেদি চিনাকি আপোনাৰ যোগেদি মঞ্জিত মোৰ ভাল ফ্ৰেণ্ড আমি একেলগে এটা অফিচতে কাম কৰোঁ খেলি মেলি হোৱাটোনো আৰু কোনে বিচাৰে এতিয়া এনেকুৱা হৈ গ'ল এইটোতো কেতিয়াও ভবা নাছিলোঁ বিয়াখন নপতা হ'লে ভাল আছিল ল'ৰাটো এনেই ফচিল হেৰা তোমালোকে মাক পুতুকে মিলি এইবোৰ কি খেলি মেলি কৰি আছা ঘৰখন বাঁহতল নাপাতিবা ঘৰখনত শান্তি পৰিৱেশ এটা আহিবলৈ দিবা আপোনালোকে মোক বেয়া পাই নাথাকিব বেয়া হোৱাটোনো আৰু কোনে বিচাৰিব মোৰ গাত একো দুখ নাই আহো দিয়ক হ'ব মই হ'লো ৰিটায়াৰ্ড পাৰ্চন কাইলৈ যদি মই নাথাকোঁ তোমালোক সকলোৱে মিলিজুলি থাকিব লাগিব আমাৰ পৰিয়ালটোক লৈ একো সমস্যা নাই প্ৰেৰণা আমাৰ সমস্যাটো ক'ত এখেতে বুজি পাব জানো আপুনি যিকোনো কথা এনে গাই নাথাকিব মঞ্জিত আৰু জোনমণি এতিয়া ঘৰতে আছে নেকি অঁ তাতে আছে কথাটো বৰ ভাল হোৱা নাই মই ভাবিছোঁ তালৈ তাত এপাক মই গৈ আহিম নেকি যাওক ঘৰখনত এনেকুৱা খেলি মেলি হৈ থাকিলে কাৰণো ভাল লাগিব এপাক গৈ অহাটো ভাল সোনকালে মঞ্জিত তোমালোকৰ মাজত আচলতে এইবোৰ কি হৈ আছে মা মোৰ নিজৰে বহুত দুখ লাগি আছে বহুত লাজ পাই আছোঁ মই তাইৰ লগত এনেকুৱা কৰিব নালাগিছিলে মা যিমানে যি হওক তাইতো মোৰ নিজৰে ন তাই মানি নল'লেও এবাৰ তাইক আপুনি মোক ক্ষমা কৰি দিবলৈ কওক মই তাইক ঘৰলৈ লৈ যাবলৈ আহিছোঁ আপুনি দেউতা তই অঁ মই তই ইয়ালৈ কেলৈ আহিলি আহিবই লাগিব নাহিলে কেনেকৈ হ'ব আপোনালোকে বেয়া পাই নাথাকিব এইবোৰ পৰিয়ালত হৈ থাকে পাৰিলে ইয়াক মাফ কৰি দিব মা মই নিজৰ ভুলখিনি মানি লৈছোঁ আৰু আপোনালোকে যদি বেয়া নাপায় মই আপোনালোকৰ ইয়াতে এটা সৰুকৈ ব্যৱসায় কৰিম বুলি ভাবিছোঁ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ কিন্তু মা তাইক এবাৰ প্লিজ মোৰ লগত ঘৰলৈ লৈ যাবলৈ দিয়ক তোমাক মইতো সেইটো কথা দিব নোৱাৰিম মই তাইক সুধিব লাগিব অঁ মাজনী জোনমণি চাওঁ অকণমান এইফালে আছোন আৰু আপোনালোক কিয় আহিছে ইয়ালৈ মই সকলো কথাই শুনি আছো ওলাই যাওক ইয়াৰ পৰা মই নাযাওঁ আৰু মোক নিবলৈ আহিছে ওলাই যাওক বুলি কৈছো নহয় এতিয়াই ওলাই যাওক
মিছা কথাৰে আগবঢ়া সম্পৰ্ক এটা এনেকৈ উজুতি খাবলগীয়া স্বামীগৰাকী পত্নীগৰাকীক নিবলৈ বহুবাৰ তেওঁলোকৰ ঘৰলৈ আহিছিল যদিও পত্নীগৰাকী উভতি নগ'ল। তেওঁ নিজৰ মাকৰ ঘৰতে সুখে শান্তিৰে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।